হাই গাইজ, স্বাগতম জনাইছোঁ সকলোকে মোৰ এটা অন্য ব্লগলৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ চুৰ ধুই আহিছোঁ। আজি এক্সাম আছিলে, এক্সাম দি আহিলোঁ আৰু সেই এক্সামৰ কাৰণে ব্লগ বনোৱা হোৱা নাই। ঘৰত মানে ষ্টাডি লিভ দিছিলে, ঘৰত গৈছিলোঁ। হোলীত ব্লগ এটা শ্বুট কৰিছিলোঁ, কিন্তু মানে এক্সিডেণ্টলি সেইটো ডিলিট হৈ গ'ল মোৰ পৰা, তো আপলোড কৰা নহ'ল। ভাবিছোঁ বিহু বুলি এটা ব্লগ বনাওঁ। পৰীক্ষা হৈয়ে আছে, কিন্তু বিহু বুলি ঘৰত যাম। আকৌ 26ৰ পৰা আছে। সেয়াই আৰু অকণমান বেমাৰী হৈ গৈছোঁ, কিন্তু টোপনি অলপ চলপ ক্ষতি হৈছে আৰু এতিয়া যাম বজাৰ কৰিবলৈ। বজাৰ মানে কি, ঘৰত গৈহে বিহু কাপোৰ লোৱা হ'ব চাগে, কিন্তু আজি বিহু বুলি যোৰহাটৰ পৰা কিবা এটা লৈ যাওঁ বুলি ভাবিছোঁ। তো সেয়াই চাই থাকিবা আৰু মই যাম, মোৰ লগত যাম সৃষ্টি আৰু এই বাবি। এয়া ৰুম চুম একদম অৱস্থা নাইকিয়া হৈ আছে আৰু এয়া সৃষ্টি, এয়া চাই থাকিবা। এতিয়া আমি যাব লৈছোঁ, মই সৃষ্টি যাম আৰু এই অলপ আগৰ পৰা শিৱানী যাব, মোৰ লগৰ। আপোনালোকে দেখি থাকে মোৰ ব্লগত। এবাৰ সৃষ্টি তো এয়া একেই ৰাস্তা, সেই ৰাস্তা দি গৈ আছোঁ। গড়ালি যাম আৰু তাই চুমা চক বজাৰ যাব বোলে, আৰু তো এয়া গৈ আছোঁ আৰু আমি। আৰু কাইলৈ যাম ঘৰ। বহুত ফূৰ্তি লাগি আছে, বিহু লাগি মানে ইয়াতে বিহু লগা নাই এতিয়ালৈকে। ঘৰতে যোৱাৰ পিছত বিহু লাগিব। তো আমি এইটো লোকেশ্যনত দুটামান ফটো উঠি লওঁ। ধুনীয়া জেগা এটা আছে আৰু ফটোখিনি উঠি পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। চাওক কি ধুনীয়া। মই এইখিনিতে মোৰ কভাৰ ডান্স এটাৰ অকণমান ক্লিপ লৈছিলোঁ, কিন্তু এতিয়া ফুলটো অলপ কমি গৈছে। এইফালে আছে চাগে। এয়া ফটো উঠি লগ পাই আছোঁ, এইটো ফচি গ'ল। ফটো চটো এটা হৈ গ'ল, এতিয়া গৈ আছোঁ। মাস্ক পিন্ধি লওঁ। যোৰহাটত কৰোণা বহুত বাঢ়িছে আৰু আমি চেনিটাইজাৰ লৈ আহিছোঁ। টোপোলা গাৰ্লে কাইলৈ দেখিব, তাই টোপোলা গাৰ্ল। কাইলৈ মোনালৈ যাবি নে? চুমাক লগ কৰি আকৌ লগ পাইছোঁ। তাই চুমাৰ কাৰণে ফোন এটা কৰি লওঁ। তাই অলপ আগত থাকে, PG থাকে আৰু আমি ৰেণ্টত থাকোঁ। তাইলৈ ফোন কৰি লওঁ। তাৰপিছত চুমা মই সৃষ্টি গৈ আছোঁ। গড়ালি পাম এতিয়া আৰু ৰাগাত ওলাই লওঁ নেকি? ব'ল পইচানে? ATM যাম এতিয়া। ৰাস্তা পাৰ হৈ লওঁ। চবতকৈ ইম্পৰ্টেণ্ট চেনিটাইজ। মোৰতো তোৰ পৰা ওলাই দিবি নেকি ন? এতিয়া আহিছোঁ চক বজাৰ। ভাবিছোঁ ইয়াৰ পৰাই কিবা এটা চাওঁ, কিন্তু ইমানেই ভিৰ আৰু কোনেও ইয়াত মাস্ক পিন্ধা নাই। সেইটো কাৰণে ইয়াত আমি ইমান বজাৰ নকৰিলোঁ, গুচি গ'লোগৈ। তাৰপাছত গড়ালিতে যাওঁ আৰু এতিয়া সেয়াই। হাই গাইজ, আজি নেক্সট ডে হয়। কালি আহি বহুত ভাগৰ লাগিলে। বজাৰতো ইমান ভিৰ, ফোনটো ওলাব নোৱাৰিলোৱে, দেখাইছিলোঁ অকণমান। আৰু এতিয়া যাব লাগিছোঁ ঘৰ। আৰু ৰাস্তাত লগ পাম, দেখাম আমাৰ জাৰ্ণিটো। আগতে মই এটা ব্লগ শ্বেয়াৰ কৰিছোঁৱেই, নগাঁৱৰ পৰা যোৰহাটৰ জাৰ্ণি। আজি সেইটো কাৰণে বেছি নলওঁ, অলপ ঘৰত গৈ কি কৰি সেয়া দেখাম। এতিয়া অটোত উঠি মই গৈ আছোঁ ISBT, তাতে চুপাৰতে বেলাৰতে যাম আৰু কি পাওঁ চাই লওঁ। আৰু ট্ৰেভেলাৰতে গৈছোঁ, গাড়ী কৰিলোঁ ট্ৰেভেলাৰ। আজি চুপাৰত নাই যোৱা, মানে চুপাৰবিলাক ভিৰ যে নগাঁৱলৈকে একদম মানে চিট পোৱা নাই, চব গুৱাহাটী আৰু নগাঁৱলৈকে অকল এই হেৰিহে কেবিনে খালী আছে। সেইটো কাৰণে হেৰিতে বহিলোঁ, ট্ৰেভেলাৰতে বহিলোঁ। মানুহ হোৱাই নাই। কৰিলোঁ নগাঁৱতো কাগজত আছে, বজাৰ অলপ কৰিব আছে।
এতিয়া পাই গ'লোহি নগাঁও আৰু লগৰ এজন আহিছে নিবলৈ ঘৰলৈকে আৰু নগাঁৱতো দুটামান বজাৰ কৰিব আছে বিহু বুলি কাপোৰ কিনো যোৰহাটত এযোৰ কিনিলোঁ কিন্তু ইয়াৰ পৰাও কিবা এটা কিনি লৈ যাওঁ তো সেয়াই বজাৰ চজাৰ কৰি ঘৰলৈ যাম আৰু এতিয়া একো ভিডিঅ' নকৰোঁ আৰু কাৰণ বহুত বেছি ভাগৰ লাগিছে পুতুককৈ বজাৰটো কৰি জল্দি ঘৰত যাওঁ আৰু সেই ঘৰ পালোহি বিহু বজাৰ চজাৰ কৰিলোঁ অলপ সেইটো কাৰণে ব্লগ কৰা নহ'ল এতিয়া আহিছোঁ খুৰীৰ ঘৰত এজনী ভণ্টি এইটো ভাইটি এয়া কাপ চাপ চলি আছে এইজনী মাই সেইজনী আইতা এইজনী খুৰী এইটো ৰকি বুলি কয় হাই এইজনী আমাৰ খুৰী সেইজনী ব্লগ বনাই আছোঁ ইউটিউবৰ তো সেয়া ঘৰ পালোহি কাইলৈ দেখাম কি কৰিম গাইজ এতিয়া বৰষুণ দিছে আৰু বনাই আছোঁ মই এইফালে মাটন তো বনাই কেনেকুৱা হয় খাবলৈ কম ৰেচিপি শ্বেয়াৰ নকৰোঁ কাৰণ মই ইমান ভাল নবনাওঁ লাইটটোৰ কাৰণে কিবা কিবি হেৰি হৈছে তো বনাই লওঁ ভাতকেইটা হাই গাইজ গুড মৰ্ণিং আজি নেক্সট ডে' হয় আৰু মই জাষ্ট খোৱাৰ পৰা উঠিছোঁ খোৱা পথা দেৰিয়ে হ'ল আৰু আজি কৰোঁ বিহু তো মই ব্লগটো ইমানতে সামৰোঁ আৰু মই কি কাপোৰ কিনিলোঁ আপোনালোকক দেখাই আছোঁ মানে মই বজাৰ কৰি আছিলোঁ ন তেতিয়া কি কি কিনিলোঁ দেখাই আছোঁ এইটো এটা টপ কিনিছোঁ দেখাই আছোঁ এফালে এবাৰ ঢোল ৰাখিছোঁ এটা টপ এইটো তাৰপিছত এইটো এটা টপ তাৰপিছত এইটো এটা স্কাৰ্ট আৰু এইটো এটা জিন্স সেয়াই মই বিহু বজাৰ একো ভাল মানে এনেকুৱা একো মানে এনেকুৱা ভালকৈ এবাৰ বিহু বজাৰ কৰা নহ'ল সেয়া আৰু তোক তাক কিবা এটা কিনিলোঁ তো এয়া বিহু মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ কাৰণ মই ভাবিছোঁ এটা বিহুৰ ব্লগ বনাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই